আজি মই এই ভিডিঅ'টোত মই আপোনালোকক দেখাম চেল ডিড যোনটো আমি সাব ৰেজিষ্টাৰ ডিড বুলি কওঁ। সাব ৰেজিষ্টাৰত এটা মাটি কিনা বেচা যোনটো ডিড এক্সিকিউট হয় সাব ৰেজিষ্টাৰত সেইটোৰ ফৰ্মেট আৰু সেইটোত কি কি থাকে সেইটো দেখাম। চ' এইটো ইষ্টামৰ ফৰ্মেটত আছে। ওপৰৰ পৰা 8.5 চেণ্টিমিটাৰ বাদ দি পেলাই ইয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে। তো প্ৰথম ফাৰ্ষ্ট পেজটোত ইন জেনেৰেলি পাৰ্মিশ্যন NOC নাম্বাৰটো দিয়া হয় আৰু ড্ৰাফটেড বাই ডিড ৰাইটাৰ নহ'লে এডভকেট ইয়াতে থাকে চেল ডিড। তো নেক্সট পেজত থাকিব চেলাৰৰ ফটো, তাৰপিছত পাৰ্চেজাৰৰ ফটো আৰু এজন উইটনেছৰ, কেতিয়াবা দুজন উইটনেছ দিয়া যায়। চ' দ্য ডেট ইজ এক্সিকিউটেড অন ইমান ডেট য'ত এক্সিকিউট হ'ব ব্লাছিপাৰা আছামত এক্সিকিউট হৈছে। সেইটো 1 নম্বৰ দুজন চেলাৰ আছে, চ' 1 নম্বৰ 2 নম্বৰ দিয়া হৈছে। সেইটো হৈছে চেলাৰ্ছ অফ ভেণ্ডৰ যোনটো ফাৰ্ষ্ট পাৰ্টি বুলি কওঁ, এইটো আমাৰ পাৰ্চেজাৰ যোনটো ছেকেণ্ড পাৰ্টি অফ আদাৰ পাৰ্ট। তো ইয়াতে লেণ্ডৰ ডিটেইলছখিনি দিয়া আছে, তাৰপিছত কিমান টকাত কিনা হৈছে, তাৰপিছত কণ্ডিশ্যনখিনি আছে, উইটনেছ ৰাখি পেলাই যোনখিনি কণ্ডিশ্যন দিয়া হ'ল, তাৰপিছত শ্বেডুল অফ প্লট দিয়া আছে ইয়াতে, তাৰপিছত উইটনেছৰ ছিগনেচাৰ, চেলাৰ আৰু পাৰ্চেজৰ ছিগনেচাৰ আৰু ড্ৰাফটেড বাই এইখিনি। তো আপোনালোকক যদি লাগে এই ফৰ্মেটখন মই আপোনালোকক দি দিম, আপোনালোকে মেইল কৰিলে হ'ল, মই মেইলত পঠাই দিম। চ' এইটো হ'ল চেল ডিডৰ ফৰ্মেট যোনটো চাব ৰেজিষ্টাৰ কৰোৱা হয়।